বানাৰসী, যাক মুখ্য নগৰ হিচাপে জনা যায়, যাৰ পৰম্পৰা আৰু উৎসৱ বৰ অদ্ভুত। তেনেকুৱা এটা অদ্ভুত উৎসৱ হৈছে ভূতৰ হোলী, য'ত হোলী বা ৰঙৰ পৰিৱৰ্তে চিতাৰ ভস্মই দি হোলী খেলা যায়। এই হোলী মণিকৰ্ণিকা ঘাটৰ শ্মশানত জ্বলন্ত চিতাৰ মাজত ত্ৰান্তিক আৰু অঘৰী সাধুসকলে শ্মশানৰ ভয়ংকৰ পৰিৱেশত গীত আৰু নৃত্যৰ মাজেৰে প্ৰেতাত্মাৰ সৈতে হোলী বুলি তান্ত্ৰিক আচাৰ অনুষ্ঠানেৰে পালন কৰে। জীৱন আৰু মৃত্যুৰ সমান বুলি আৰু মৃত্যুৰ সত্যতাক বুজাবলৈ এই আধ্যাত্মিক আৰু ৰহস্যময় হোলী উদযাপন কৰা হয়। ভূতৰ হোলী কেৱল উৎসৱে নহয়, ই ভয় সন্মুখীন হোৱা আৰু জীৱন মৃত্যুৰ সত্য উপলব্ধি কৰা এটা উপায়। আপুনি যদি সাহস কৰে, এই অভিজ্ঞতাৰ অধিকাৰী হ'ব বিচাৰে নেকি?